ডক্টর এপিজে আব্দুল কালামৰ জীৱন কাহিনী। ডক্টর এপিজে আব্দুল কালাম 15 অক্টোবৰ 1931 চনত জন্মগ্ৰহণ কৰিছিল আৰু 27 জুলাই 2015 চনত মৃত্যুবৰণ কৰিছিল। ভাৰতৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞানী আৰু 11তম ৰাষ্ট্ৰপতি আছিল ডক্টর এপিজে আব্দুল কালাম। তেওঁ মিছাইল মেন অফ ইণ্ডিয়া নামেৰে খ্যাত। তেওঁ বিজ্ঞান, শিক্ষা আৰু দেশ সেৱাৰ ক্ষেত্ৰত অতুলনীয় অৱদান আগবঢ়াইছে। শৈশৱ আৰু শিক্ষা জীৱন। ডক্টর এপিজে আব্দুল কালাম তামিলনাডুৰ ৰামেশ্বৰমত এটা সাধাৰণ মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ জয়নুল আবেদিন এজন নাওআনি আছিল আৰু মাতৃ আশী আম্মা এগৰাকী গৃহিণী আছিল। সৰুৰে পৰা তেওঁ শিক্ষা আৰু পৰিশ্ৰমৰ গুৰুত্ব বুজিছিল। তেওঁ ৰামেশ্বৰমত প্ৰাথমিক শিক্ষা লাভ কৰে আৰু পাছত তিৰুচিৰাপল্লীৰ ছেণ্ট জোচেফ কলেজত পদাৰ্থবিদ্যা অধ্যয়ন কৰে। তাৰ পিছত তেওঁ মাদ্ৰাছ ইনষ্টিটিউট অফ টেকনলজিৰ পৰা এয়াৰ স্পেচ ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰে। বৈজ্ঞানিক জীৱন। পঢ়া শুনা শেষ কৰাৰ পিছত তেওঁ DRDO আৰু পাছত ইছৰোত যোগদান কৰে। তেওঁ ভাৰতৰ প্ৰথমটো উপগ্ৰহবাহক ৰকেট SLV-3 বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তদুপৰি পৃথ্বী, অগ্নি, ত্ৰিশূল, আকাশ আৰু নাগ মিছাইলৰ বিকাশত তেওঁ প্ৰধান চৰকাৰী বিজ্ঞানী হিচাপে কাম কৰিছিল। ভাৰতৰ পৰমাণু প্ৰকল্পত তেওঁৰ বিশাল অৱদান আছে। ভাৰতৰ ৰাষ্ট্ৰপতি। 2002 চনত তেওঁ ভাৰতৰ 11তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। তেওঁ নিজৰ কাৰ্যকালত সদায় শিক্ষা, যুৱশক্তি আৰু বিজ্ঞানৰ প্ৰসাৰলৈ গুৰুত্ব দিছিল। তেওঁ ভাৰতীয় ৰাষ্ট্ৰপতি হিচাপে জনসাধাৰণৰ মাজত অধিক জনপ্ৰিয় আছিল আৰু তেওঁক জনতা ৰাষ্ট্ৰপতি বুলি জনা হৈছিল। অন্তিম জীৱন আৰু মৃত্যু। ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ শিক্ষা আৰু নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ কামত ব্যস্ত হৈছিল। 2015 চনৰ 27 জুলাই তাৰিখে শ্বিলঙৰ IIMত বক্তৃতা দিয়া সময়তে তেওঁ আকস্মিকভাৱে হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যুবৰণ কৰে। উপসংহাৰ। ডক্টৰ কালামৰ জীৱন হ'ল অধ্যাৱসায়, সাধনা আৰু দেশ প্ৰেমৰ এক উজ্জ্বল উদাহৰণ। তেওঁৰ শিক্ষাদৰ্শ আৰু মূল্যবোধ সমগ্ৰ বিশ্বৰ বাবে অনুপ্ৰেৰণা স্বৰূপ। তেওঁ আজিও লাখ লাখ যুৱকক স্বপ্ন দেখা আৰু পূৰণ কৰাৰ অনুপ্ৰেৰণাই দিয়ে। আজিৰ আমাৰ এই ডক্টৰ এপিজে আব্দুল কালামৰ জীৱন কাহিনী ইয়াতে শেষ হ'ল। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ চেনেলত জইন হৈ ল'ব।